আৰু আমাৰ ড্ৰোনমেন মানসদা আজি মানসদাৰ বৌ আমাৰ হিৰোইন আৰু আমাৰ অলপ ভিডিঅ' শ্বুট হৈ আছে মজা ড্ৰোন শ্বট লোৱা হ'ব Let me take you on a trip to the land of spices where the culture never did. Yeah. Hey guys, কি খবৰ সকলোৰে আজি আৰু এটা নতুন ভিডিঅ' লৈ আৰু আজি অলপ বাহিৰলৈকে ওলাই গৈ আছোঁ আৰু মানসদা আহি আছে মানসদা ড্ৰোনখন লৈ আহিব তো মজা কিছুমান ভিডিঅ' শ্বট ল'ম আৰু আমি অলপ ৰাণীৰ ফালে ওলাই যাম ৰাণী দীপৰ বিলৰ এইপিনে যাম আৰু চাওক ক'ত মজা ঠাই পাওঁ তাত মজা ভিডিঅ' শ্বট ল'ম আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব বহুতে মজা লাগিব আৰু এটা মানসদা আহি পাব মই বাহিৰলৈকে ওলাই যাওঁ আমি গৈ বাকী মজা আৰু তো বলক এতিয়া মই এতিয়া VIP আহি পালোঁ আৰু মানসদাৰ কাৰণে ৰখি আছোঁ মানসদা কেতিয়া আহে আৰু ফাইনেলি আমাৰ মানসদা আহি পালে আৰু এতিয়া মানসদা গাড়ীত বহি লওঁ আৰু ইয়াত দেখিছে আমাৰ ড্ৰোন পূৰা ৰেডি তিনিটাকৈ বেটেৰী কৰি ৰেডি কৰি লোৱা হৈছে মানসদা ৰেডি বৌ ৰেডি আৰু লগতে ময়ো ৰেডি আৰু মই ভিডিঅ'টোৰ ষ্টাৰ্টিঙত কৈছিলোঁ যে দীপৰ বিললৈকে গৈ আছোঁ কিন্তু আমাৰ অলপ প্লেনিংটো চেঞ্জ হৈছে মানে প্ৰথমতে দীপৰ বিলৰ প্লেনিং আছিলে এতিয়া আমি চেঞ্জ কৰি এতিয়া গৈ আছোঁ আমি পলাশবাৰীলৈকে মানে নদীৰ পাৰৰ কিনাৰৰ একদম বেলেগ মজা লাগিব আৰু ইয়াৰ ছাইডত দেখিছে নতুন এয়াৰপৰ্ট এইটো বনাই আছে মানে এইটো টাৰ্মিনেল 1 টাৰ্মিনেল 2 এনেকুৱা বহুতকেইটা হৈ যাব মানে তো এইটো নতুন বনাই আছে এতিয়াও কমপ্লিট হোৱা নাই হ'লে আপোনাক কেতিয়াবা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম ইয়াতে তো এতিয়া আমি যাওঁ পলাশবাৰীলৈকে আৰু মজাকৈ ভিডিঅ' শ্বুট কৰিম মানে বেলেগ এটা লাগিব এতিয়া মানে বাজিছে 3টামান বাজিছে আৰু আজি অফ আছিলে আৰু অফটোতো এনে যাব দিব নোৱাৰি তো তাকে ৰেডি হৈ পূৰা ওলাই ল'লোঁ আৰু মানসদাৰ মানে বহু কেইটামান শ্বৰ্ট ভিডিঅ' বনাই দিব লাগে তো সেইটোও বনাই দিওঁ আৰু কেইটামান আমি ভিডিঅ' শ্বৰ্ট প্ৰেক্টিছো হৈ যাব ড্ৰোন শ্বট প্ৰেক্টিছ প্লাছ আৰু এনেই আৰু ভিডিঅ' এডিটিঙৰ অলপ ভাল লাগে নকৰি তো টাইম পাছো হৈ গ'ল তো এতিয়া আমি ওলাই গ'লোঁ আৰু ইয়াত পলাশবাৰীৰ পৰিৱেশ ভিতৰৰ ৰাস্তাৰে গৈ আছোঁ একদম মজা পৰিৱেশ আৰু এতিয়া মানে বেলিটো ডুবু টাইম আৰু অলপ আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ আৰু VIPৰ পৰা এনেকুৱা লাগিছে মোৰ 10 কিলোমিটাৰমান হ'ব তাতকৈ অলপ ওপৰতো হ'ব পাৰে বা কম বেছি পলাশবাৰী যোনটো ভিতৰৰ ৰাস্তা মানে নদীৰ পাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ যোনটো ৰাস্তা মানে ভিউটো মজা একদম পৰিৱেশ আৰু আমি আহি পালোঁ লোকেশ্যনটোত আৰু এতিয়া ভিডিঅ' শ্বুট কৰি মানে যিমান পাৰোঁ সোনকালে কাৰণ পোহৰটো গ'লে ভিডিঅ'বোৰৰ কোৱালিটিও ভাল নহ'ব তো সেইকাৰণে সোনকালে ভিডিঅ'বোৰ শ্বুট কৰিব লাগিব আমাৰ মানসদাই পূৰা ৰেডি কৰি আছে ড্ৰোনখন এতিয়া কাৰণ পোহৰটো গুচি গ'লে বহুতে প্ৰব্লেম হ'ব আৰু আমি স্পেচিয়েলি মানে এই ছানছেটৰ সময়খিনি যোনটো ভিউ হয় সেইটোও ল'ব আহিছিলোঁ চাওক কিমান দূৰ কেনেকুৱা ধৰণে ল'ব পাৰোঁ আৰু নদীৰ কিনাৰত গৈও ভিডিঅ' ল'ব ট্ৰাই কৰিম কিন্তু যদি সময় মিলে বা নেক্সট ডে কেতিয়াবা আৰু তো চাওঁ এতিয়া কি হয় আৰু পৰিৱেশ আৰু আমাৰ ড্ৰোনমেন মানসদা আজি মানসদাৰ বৌ আমাৰ হিৰোইন আৰু আমাৰ অলপ ভিডিঅ' শ্বুট হৈ আছে মজা ড্ৰোন শ্বট লোৱা হ'ব ওপৰতে উঠি ল আৰু এতিয়া আমি ভিডিঅ' শ্বুটবিলাক ল'ম কাৰণ পোহৰ তাত থকাতে আমি ভিডিঅ'বিলাক ল'ব লাগিব হয় না মানসদা পোহৰ থকাতে হৈ যাব কমপ্লিট আজি একদম তই যদি তাতে উঠা গাড়ীখনত উঠি ল মই গাড়ীখন উঠি চব কেইটা নাপাওঁ মই বাহিৰৰ পৰা ল'ম ল'বি ঠিক আছে নহ'লে দুটা শ্বট আমি নেদেখা জেগাত থাকিব লাগিব অঁ ভিউটো চাওক না একদম মজা ভিউ হৈছে কিন্তু বেক চাইডৰ পৰা কেমেৰাত কেনেকুৱা দেখি আছে এইটো চাইডৰ পৰা না লাউড স্পীকাৰতে ৰাখবা ফোনটো যোৱা গৈ থাকা তো আমি একদম জংঘলৰ মাজত আহিব লগা হৈছে এখন একদম মজাকৈ গৈ থাকা গাড়ী স্পীড লোৱা
আৰু এনেকৈয়ে লাহে লাহে মানে কাৰণ আমাৰ হাতত সময়ো কম আছিল পোহৰটো গৈ আছিল কাৰণ আমাৰ হাতে অলপ লেট হৈ গৈছিল আৰু তাকে এনেকৈ লাহে লাহে ড্ৰোন শ্বটবোৰ লৈ থকা হ'ল আৰু মাজে মাজে মই দুই এটা গপ্ৰৰেও মানে মজা শ্বট লৈছোঁ আৰু মই ভিডিঅ'বোৰ আপোনালোকক শেষত ভালদৰে দেখুৱাইছোঁ কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু জাষ্ট আজি প্ৰেক্টিছৰ কাৰণে আহিছিলোঁ মানুহজাও প্ৰেক্টিছ কৰি আছে প্লাছ ময়ো অলপমান মানে ভিডিঅ' শ্বটবোৰ মানুহটো থাকিলে ভাল যোনে এডিটিং কৰে সি যেতিয়া সেই ঠাইটোত প্ৰেজেণ্ট থাকে তেতিয়া মানে ভিডিঅ'বোৰ সেনেকৈ ধৰণে বনাব পাৰি কিন্তু জাষ্ট এতিয়া ট্ৰাইহে কৰি আছোঁ আৰু ময়ো অলপ ড্ৰোনখন ট্ৰাই কৰিম মানে ড্ৰোনখন চলাবৰ কাৰণে তো সেইটোও প্ৰেক্টিছ চলি আছে তো চাওক কিমান দূৰ কেনেকৈ আগবাঢ়িব পাৰি আৰু ভিডিঅ'বোৰ কেনেকুৱা লাগে আপোনালোকে প্লিজ কমেণ্ট কৰিব আৰু এনেকৈয়ে লাহে লাহে আমি শ্বটবোৰ ল'লোঁ আৰু কেইটামান গপ্ৰ শ্বট ল'লোঁ মজা যেনেকৈ যিমান দূৰ পাৰোঁ কাৰণ পোহৰটো গুচি গ'লে বহুতে প্ৰব্লেম হৈ যাব দেখিছে সূৰ্যটো কিমান ওপৰত আছিলে এতিয়া কিমান তলত নামি গ'ল তো এতিয়া আপোনালোকক আমি যিকেইটা শ্বট ল'লোঁ তাৰ এটা ভিডিঅ' বনাইছোঁ তো ভিডিঅ'টো আপোনালোকক এইটো দেখুৱাওঁ আৰু কেনেকুৱা লাগিছে প্লিজ কমেণ্ট বক্সত আৰু হৈ গ'ল আৰু এতিয়া পোহৰটোও নোহোৱা হৈ গ'ল তো ভিডিঅ'বোৰৰ সিমান এটা কোৱালিটি ভাল নাহিব তো নেক্সট টাইম কেতিয়াবা আৰু আমি ভাবিছোঁ বহুত প্লেনিং কৰিছোঁ তো সেইবোৰ ভিডিঅ' শ্বুট কৰিম তো এতিয়া যাওঁ আৰু যিমান দূৰ হৈ গ'ল তো এতিয়া আছিল কাৰণে ইমানেই আছিলে নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আকৌ আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰিব আৰু লাইক কৰিব নাপাহৰিব আৰু চাওক না পৰিৱেশ কেনেকুৱা মজা